দেখিছ শেৱালি দুখীয়া ঘৰত ধনৰ টোপোলা ধেই 30,000 টকা একেলগে দেখিলে মেকুৰীৰো মাছলৈ লোভ যাব দেচোন ও মাকন এতিয়া মেকুৰীৰ ডিঙিত মাছৰ কাঁইটে নিবিন্ধিলেহে ৰক্ষা। মানে কি বুজাইছা আৰু টকাখিনি ৰাইজে তোমাক নিদি বাপিৰামক দিলে যে ডাঙৰ গছ বাগৰিলে আগতেই শব্দ নহয় মাকন, তাৰ কঁপনি গোটেই গাঁৱেই অনুভৱ কৰিব লাগিব। তুমি কি ক'ব বিচাৰিছা? নাই মই একো নকৰোঁ, কিন্তু সময়ৰ পাকত পৰি সাধু মানুহ অসাধু হোৱা মই বহুত দেখিছোঁ। তাৰমানে তুমি বাপিৰামক নামঘৰৰ পৰা খেদোৱাৰ ব্যৱস্থা কৰিছা নেকি? তোমালোকে চাই যোৱা, কাইলৈ ৰাতিপুৱাৰ ৰ'দ জাক বাপিৰামৰ কাৰণে বেলেগ ৰূপত ওলাব। মাজনী ৰাইজৰ চান্দা পইচা কেইটা তই ভালকে হিচাপ কৰিলি নে? কৰিলো দেউতা, গোটেই 30,000 টকাৰ হিচাপ ইয়াতে আছে। কিন্তু মাকনে আবেলি যিটোহে ফাটা নোট দিলে সেইটো বাৰু মই কাক দিম? ৰাইজৰ যদি পইচা লোকচান হয় মোৰ জানো পাপ নালাগিব? আপুনি চিন্তা নকৰিব দেউতা, ঘৰত আঠা নাই বাবে মই এই নোটখন বগা গুলি সূতাৰে ধুনীয়াকৈ চিলাই থৈছো। সঁচাকে ধৰিব নোৱাৰে, তই খুব ভাল কাম কৰি মাজনী। হেৰি কচোন, এই গামোচাখনে বান্ধি এই পেৰাটো থৈ দে গৈছা পইচাখিনি। হ'ব হ'ব দেউতা, আপুনি নিশ্চিন্ত মনে শুই থাককগে যাওক। বহুত দিনৰ পৰা মই এই সুযোগটোৱেই বিচাৰি আছিলো, আজি মই সুযোগটো পাই গলো। বাপিৰামৰ প্ৰতি থকা ৰাইজৰ এই অগাধ বিশ্বাসৰ এনাজৰীডাল মই আজি ছিঙি দিম। হে ভগৱান, চাও চাও আজি তুমি বাপিৰামক কেনেকে বচোৱা। এই ৰাতি সেই বাজলৈ যোৱা অভ্যাসটোৱে মোক শেষ কৰি পেলালে দেই। গাখীৰতে মহৰ খুটি দৰজাও ভাঙিব নালাগে। ভগৱানে কপালখন ভালকৈ লিখিলে যেন পাইছোঁ। আজি ৰাতিটোৱেই তোৰ শেষ ৰাতি বাপিৰাম।
বিশ্বাস কৰক ৰাইজ, মই একো নাই কৰা। ৰাতি কোনোবাই তলাটো ভাঙি সকলো লৈ গ'ল। কথাতে কয় নহয়, অভাৱৰ তাৰণাত বগলীও মঙহ খায়। একেবাৰে সঁচা কথা। জীয়েকৰ বিয়াৰ নামত বুঢ়াই টকাখিনি নিজে লুকুৱাই এতিয়া ভাও ধৰিব আহিছে। মই আগতে কৈছিলো নামঘৰৰ টকাত হাত দিয়া মানুহক গাঁৱত ৰাখিবই নালাগে। ৰতন খুৰা, আপোনালোকে একো প্ৰমাণ নোহোৱাকৈ মোৰ দেউতাক চুৰ নসজাব। প্ৰমাণ? সেই ঘৰৰ পৰা পইচা নাইকিয়া হ'ল, ইয়াতকৈ ডাঙৰ প্ৰমাণ লাগে নেকি? মই মোৰ গোটেই জীৱনটো নামঘৰৰ নামতে উৎসৰ্গা কৰিলো, আৰু মই কোন সুখতেৰে ঈশ্বৰৰ পইচা চুৰ কৰিম? আপোনালোকে এবাৰ ভাবকচোন। নহয় নহয়, ঈশ্বৰৰ পইচা হেৰাইছে যেতিয়া ইয়াৰ এটা সুবিচাৰ হবই লাগিব, নে কি কয় ৰাইজ? আপোনালোকে হয় ৰাইজ, আজি আবেলি নামঘৰত এখন মিটিং দিয়া হৈছে এই ঘটনাটোক লৈ, গতিকে ইয়াৰ এটা উচিত সিদ্ধান্ত আমি ল'বই লাগিব। হয়। দেউতা, মাজনী, আৰু দেৰি কৰিব নালাগে দে। গধূলি ৰাইজে খেদি দিয়া আগতে আমি এইখন গাঁও এৰি গুচি যাওঁ ব'ল। কলৈ যাব আৰু কিয় যাব? গাঁৱৰ মানুহে মোক চোৰ বুলি ভাবিছে, মই ইয়াত কেনেকৈ মুখখন দেখুৱাম? আৰে, যিজন মানুহে একো ভুলেই কৰা নাই তেওঁ আকৌ কিয় পলাই যাব লাগে? আপুনি পলাই গলেহে ভাবিব গাঁৱৰ মানুহে আপুনি যে সঁচাকৈ চুৰ কৰিছে। কিন্তু ক'ত পাম প্ৰমাণ আমি? ৰতনৰ সন্মুখত কোনেও নুশুনে আমাৰ কথা। ঈশ্বৰে সকলো দেখি আছে নহয় দেউতা। আপুনি বুকু ডাঠ কৰক, আজি গধূলি আমি নামঘৰলৈ যাম। বাপিৰাম, আজি নামঘৰৰ মিটিঙত মই মোৰ একাউণ্টৰ পৰা 30,000 টকাৰ এটা চেক দি দিম, আৰু ৰাইজে লগে লগে এইখন গাঁৱৰ মোক ভগৱান বুলি মানি ল'ব। আৰু সেই বুঢ়া বাপিৰামক দুআষাৰ সুৰাই এইখন গাঁৱৰ পৰা যিহেতু তোৰ ঘৰৰ পৰাই টকাকেইটা হেৰাল বাপিৰাম, গতিকে নামঘৰৰ চাবিটো তই মোক ঘূৰাই দে, আৰু তই গাঁও এৰি যোৱাৰ ব্যৱস্থা কৰ। হয়, ঠিকে কৈছে, নামঘৰ চাবি ঘূৰাই দিয়ক। আৰু গাঁৱৰ মানুহে যাতে মোক বেয়া নুবোলে তাৰ বাবে মই বাপিৰামকো নিৰাশ নকৰোঁ। এক মিনিট ৰাইজ, এই 500 টকীয়া নোটখন আপোনালোকে এবাৰ ভালকে মন কৰকচোন। এইটো ফাটা নোট চিলাই কৰা হৈ আছে। হয়, কালি ৰাতি চান্দাৰ টকা মই হিচাপ কৰোঁতে এই ফটা নোটখন বগা সূতাৰে ময়ে চিলাই কৰি থৈছো। ৰতন খুৰা, এইকেইটা যদি আপোনাৰে পইচা, মই বগা সূতাৰে চিলাই কৰা নোটখন আপোনাৰ তাত কেনেকৈ ওলাল? হয় আৰে ৰাইজ, এজনী সামান্য ছোৱালী কথাত আপোনালোকে বিশ্বাস কৰিবনে? আৰু তাইতো বাপেকক বচাবলৈ মিছা মাতিবও পাৰে। কথাটো সঁচা তৰা, বাপেৰক বচাবলৈ তই মিছাও মাতিব পাৰ। এইখন যে তই চিলাই কৰা নোট আমি কেনেকৈ বিশ্বাস কৰিম? ৰাইজ, বজাৰত বা মোক কোনে এইখন ফটা নোট দিলে? মোৰ কথাটো বিশ্বাস কৰিবলৈ নালাগে বাৰু, কিন্তু আপোনালোকে মাকন খুৰীৰ কথাটোতো বিশ্বাস কৰিব। হয় বাৰু, 500 টকীয়া নোটটো মই দিয়া ফাটাই আছিলে। এতিয়া আপোনালোকেই কওক ৰাইজ, কালি মাকন খুৰীয়ে দিয়া সেই ফটা নোটখন ৰতন খুৰীৰ জেপত কেনেকৈ ওলাল? ৰাইজ, তাইৰ মিছা কথা শুনি যে আপোনালোকে মোক সন্দেহ কৰিছে যে। মিছা কথা? ঠিকেই আছে,
এতিয়া যদি মই মিছা কথাই কৈছো আপুনি নামঘৰৰ থাপনাত ধৰি শপত খাব পাৰিব? কলৈ যাওঁ? ঐ ধৰি তহঁতে একদম নেৰিবি তাক। চালা ঈশ্বৰৰ ঘৰত পাপ কৰি হাৰিম বুলি ভাবিছ? মানি তাক খুটাত আৰু পুলিচ মাত এতিয়াই। আমাৰ বৰ ডাঙৰ ভুল হৈ গ'ল ককাইদেউ, পাৰিলে আমাক ক্ষমা কৰি দিব। হয় ককাইদেউ, আমি সপোনতো ভবা নাছিলো ৰতনে যে নামঘৰৰ টকা চুৰ কৰিব বুলি। মই কাকো বেয়া পোৱা নাই আইহঁত, মই কাকো বেয়া পোৱা নাই। ককাইদেউ, আপুনি আমাৰ গাঁৱৰ নামঘৰৰ নামঘৰীয়া হৈ আছিলে, আগলৈকো থাকিব, গতিকে চাবিটো আপোনাৰ হাততে থাকক। সত্যৰ সদায় জয় দেউতা। যাওক, চকু পানী মুচি নামঘৰৰ ডবাটো বজাই দিয়ক।